নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গতিকে আপুনি যদি মোৰ চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হ'ল পঞ্চম শ্ৰেণীলৈকে কোনো বিদ্যালয়ে পাঠদান কৰিব নোৱাৰিব ইংৰাজী ভাষাত। একথা কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 মতে পঞ্চম শ্ৰেণীলৈ মাতৃভাষাত অধ্যয়ন কৰাটো বাধ্যতামূলক। স্বাধীনতা দিৱসৰ দিনা মৰিগাঁৱত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও পঞ্চম শ্ৰেণীলৈকে অসমীয়া তথা আঞ্চলিক ভাষাত পঢ়াব লাগিব। ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ'ব ইংৰাজী মাধ্যম। সকলোৱে মাতৃভাষা অথবা আঞ্চলিক ভাষাত পঢ়িব লাগিব। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও তিৱা, ৰাভা, মিচিং সকলো ভাষাত পঢ়াব লাগিব বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুহূৰ্তৰ আন এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ, ডিচেম্বৰলৈকে বন্ধ থাকিব নেকি স্কুলসমূহ, চৰকাৰৰ স্পষ্টীকৰণ। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত দেশত মাৰ্চ মাহৰে পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ তলা ডিচেম্বৰতহে খুলিব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক নস্যাৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফালৰ পৰা দিয়া হৈছে এই সম্পৰ্কত স্পষ্টীকৰণ। PIP ফেক্ট চেক নামৰ টুইটাৰ একাউণ্টটোত প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰলৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এনে খবৰক ভুৱা আখ্যা দিছে সংস্থাটোৱে। উল্লেখ্য যে অসম চৰকাৰৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰে ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰে এক প্ৰস্তাৱিত নিৰ্দেশাৱলী ৰাজ্যৰ পৰামৰ্শৰ বাবে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 25 আগষ্টত ৰাজ্যৰ পৰামৰ্শসমূহ পৰ্যালোচনা কৰা হ'ব। তদুপৰি শিক্ষানুষ্ঠানসমূহ খোলাক লৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ বাবেও ৰাজ্য চৰকাৰে অপেক্ষা কৰিছে। 25 আগষ্টৰ পাছত ৰাজ্যত স্কুল কলেজ খোলাৰ সম্ভাৱনা আছে। বিগত কেইমাহো ধৰি বন্ধ হৈ আছে ৰাজ্যৰ স্কুল কলেজ। কৰোনাৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে স্কুল কলেজ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে চৰকাৰে, যিহেতু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে যিকোনো সিদ্ধান্ত ল'ব চৰকাৰে। তেনে ক্ষেত্ৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ক্ষেত্ৰত আমি ৰাজ্যৰ জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছোঁ। বহু পৰামৰ্শ আমালৈ আহিছে আৰু যিসকলে পৰামৰ্শ দিব বিচাৰে তেওঁলোকে দিব পাৰিব। আমি সকলো পৰামৰ্শ চালি জাৰি চাই 25 আগষ্টত এক সিদ্ধান্ত ল'ম। গতিকে 25 আগষ্টৰ পাছত স্কুল কলেজ খোলাৰ সম্ভাৱনা